হেল্ল' গাইজ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মোৰ চেনেলটো আপোনালোকে বহুত মৰম কৰিছে, বহুত ভাল, সেইটো কাৰণে আপোনালোকে শ্বেয়াৰ কৰিছে, লাইক কৰিছে, ছাবস্ক্ৰাইব কৰিছে। আজি মোৰ 2 লাখ হ'বহি আৰু আমি এতিয়া আছোঁ পুৰণা মন্দিৰত। এতিয়া এই মন্দিৰটো হৈছে আমাৰ হৰি মন্দিৰ, স্থাপিত 1964 চনত স্থাপিত হৈছে। স্থান নিজ তলা দেখাবলৈ অনুৰোধ জনাইছোঁ। আছে মন্দিৰ আৰু ইয়াতে বহুত পুৰণা খাল এটা আছে, মানে সেই খালটো আপোনালোকক অলপ পিছত লৈ যাম। আগতে মন্দিৰটো চাওক, দেখুৱাই দেখাওক। খালটো দেখাম বুলি আমি এতিয়া পুখুৰীৰ পাৰত বা খালৰ পাৰত থিয় হ'লোহি। এইটোৱে খালটো হৈছে। ইয়াতে বহুত বিভিন্ন ধৰণৰ মাছ পোৱা যায়, নিচলা মাছ, জাপানী মাছ, কিবা কিবি। আৰু ইয়াত আমেৰিকাৰ পৰা আনিছে মাছ, জাপানৰ পৰা আনিছে, বহুত দূৰৰ দূৰৰ পৰা মাছ আনিছে। চব ইয়াতে এৰি দিয়া হৈছে। চব এতিয়া গছ ঘাঁহ বন খাই আছে আৰু মাছে জীয়াই। বহুত পুৰণি মাছ আছে ইয়াত, 200 বছৰ, 300 বছৰ, 500 বছৰৰ মাছ আছে। মাছৰ পিচটো বাদে দিয়া, মাছৰ বাকলিটো খালেও পেট ভৰি যায়, এনেকুৱা ডাঙৰ মাছ আছে তাৰমানে। ইয়াতে অলপ পিছত ইয়াতে মাছ ওলাব, ধুনীয়া ধুনীয়া মাছ ওলাব। ইয়াতে মুড়ি দিয়া হ'ব, ভাত দিয়া হ'ব। গোটেই আপোনালোকে মাছখিনি দেখা পাব অলপ পিছত। আৰু আপোনালোকক এটা বস্তু দেখাবলৈ মই পাহৰি আছোঁ, সেইটো বহুতেই কমেণ্ট কৰি জনাই আছে যে মোক সেইটো বস্তু দেখুৱাওক। সেইটো চাওক, সেইটো দেখি ইয়াত জাহাজ মানুহ নাহাকে, ইয়াত ফৰেইনাৰ মানুহ আহে, আমেৰিকাৰ মানুহ আহে, ৰাছিয়াৰ মানুহ আহে, চব ইয়াতে হাগিব আহে, মানে ইয়াতে জিৰণি লৈ, মানে খালটোৰ পাৰত চবে আহে। চ' আমিও আজি আহিছোঁ, আমি হাগিবলৈ আহিছোঁ, প্ৰগ্ৰেম কৰিবলৈ আহিছোঁ, এনেকৈ আৰু ভাল লাগিল। আপোনালোকে মোৰ ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, যদি ইচ্ছা নাযায় ডিলিট কৰিব। ধন্যবাদ।